মই আজি আলোচনা কৰিম আমাৰ সমাজ, বিশেষকৈ সংখ্যালঘু সমাজ কিয় ইমান পিছপৰা আৰু প্ৰতাৰিত তাৰ বিষয়ে। সমাজত আমি দেখিবলৈ যেতিয়া আমি চৰ্চা কৰোঁ, বিশ্লেষণ কৰোঁ, যেতিয়া আমি চাওঁ আমাৰ সমাজখন শিক্ষাৰ ফালৰ পৰা একেবাৰে পিছপৰা, চাকৰি বাকৰিৰ ফালৰ পৰা একেবাৰে পিছপৰা। আমি পিছপৰা হোৱাৰ কাৰণটোৱে হ'ল আমাৰ মাজত শিক্ষিত উপযুক্ত গুণগত মানদণ্ডৰে আমি শিক্ষিত নহয়। আমি দেখিবলৈ পাইছোঁ অষ্টমমান শ্ৰেণীৰ পৰা আৰম্ভ কৰি যেতিয়া শিক্ষাবৰ্ষ, যেতিয়া এজন মানুহৰ জীৱনটো ষ্টাৰ্ট কৰিবলগীয়া হয়, তেতিয়া আমি সকলো ধৰণৰ নিচাযুক্ত বস্তু, যিবিলাক ডপাত জাতীয় বস্তু, সেইবিলাক বস্তুৰ প্ৰতি আমি আগ্ৰহীত হওঁ। সেইবিলাক বস্তু যেতিয়া আমি সেৱন কৰিব আৰম্ভ কৰোঁ, তেতিয়া আমাৰ লিখা পঢ়াৰ প্ৰতি আমাৰ মনোযোগটো, ইণ্টাৰেষ্টটো কমি যায়। আৰু তেতিয়া আমাৰ জীৱনটো ধ্বংসৰ পিনে গতি কৰে। যেতিয়া জীৱনটো ধ্বংসৰ পিনে যাবলৈ আৰম্ভ কৰে, মোৰ যেতিয়া জীৱন এনেকুৱা গোটেই সমাজৰ যুৱকসকলৰ লগতে যেতিয়া বৃদ্ধ অৱস্থা পাম, তেতিয়া আমাৰ জীৱনটো এই নিচাৰ পৰা আৰম্ভ কৰি মোৰ ল'ৰা ছোৱালী এইবিলাক শিকিব। তেতিয়া আমাৰ যি মই আশা কৰিছিলোঁ সেই আশাত উপনীত হ'ব নোৱাৰিম। কিন্তু মোৰ কোৱাৰ উদ্দেশ্যটোৱে হ'ল এইটো যে আপোনালোক সকলোৱে কষ্ট কৰি হ'লেও নিচাৰ পৰা আঁতৰত থাকক। যিবিলাক দ্ৰব্য সেৱন কৰিলে আপোনাৰ অপকাৰ হ'ব, সেইবিলাক বস্তুৰ পৰা আপোনালোকে আঁতৰত থাকক আৰু এটা সুন্দৰ জীৱন গঢ় ল'বলৈ আপোনালোকে চেষ্টা কৰক। যিহেতু আপোনাৰ ল'ৰা ছোৱালী, আপুনি যেতিয়া সেৱন কৰি নিচাযুক্ত বস্তু খাদ্য খাবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ ল'ৰা ছোৱালীবিলাকেও এইবিলাক বস্তু খাবলৈ আৰম্ভ কৰিব। তেতিয়া আপুনি চিন্তা কৰক, যেতিয়া আমি কোন পিনে গতি কৰি আছোঁ, আমাৰ জীৱনটো কিয় অন্ধকাৰৰ পিনে ঠেলি দি আছোঁ, আমাৰ ডাইনেষ্টিটিটো কিয়, আমাৰ বংশক আমি বেলেগ পিনে ঠেলি দি আছোঁ, এইটো আপুনি অলপ চিন্তা ভাৱনা কৰক। তাৰপিছত মই ক'ব খুজিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰক, গুণগত মানদণ্ডৰে শিক্ষিত কৰক। আপোনাৰ ল'ৰা ছোৱালীক এজন ভাল IPS, DC, SP, ইমান ডাঙৰ MBBS এইবিলাক হোৱাৰ কাৰণে আপোনালোকে উৎসাহিত কৰক। সেইবিলাক বস্তু আপোনালোকে গাইড আনি দিয়ক। আৰু যিবিলাক কষ্ট হ'লেও আপোনালোকে অলপ আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰক, যাতে এনেকুৱা এটা মহান ডাঙৰ মানুহ হ'ব পাৰে। আৰু যেতিয়া এজন ডাঙৰ মানুহ হ'ব পাৰিব, তেতিয়া আপোনাৰ পৰিয়ালটো কিমান গৌৰৱ বুলি অনুভৱ কৰিব, আপুনি এবাৰ ভাবি চাওক। মই অনুৰোধ কৰিছোঁ যে আপোনালোকে বাল্য বিবাহটো বন্ধ কৰি দিয়ক। কম বয়সতো ছোৱালীৰ বিয়া নিদিব, এইটো বন্ধ কৰক। আৰু আপোনালোকে যিবিলাক ডপাত জাতীয় বস্তু, সেইবিলাক খোৱা বন্ধ কৰক। সমাজত যাতে এনেকুৱা বস্তু বেয়া বস্তু যাতে কোনো এজন ল'ৰা ছোৱালী নাখায়, তাৰ কাৰণে আপোনালোকে কমিটি আপোনালোকে গোট গঠন কৰক, যাতে সমাজত বেয়া বস্তু যাতে স্পৰ্শ কৰিব নোৱাৰে, তাৰে এটা কমিটি বনাই দিয়ক, গোট বনাওক। তাৰপিছত মই অনুৰোধ কৰিম যাতে অসমৰ বিশেষকৈ সংখ্যালঘু সমাজত যাতে আপোনালোকে জনসংখ্যা নিয়ন্ত্ৰণ কৰক। জনসংখ্যাৰ ওপৰত বহু বিতৰ্ক চলি আছে, জনসংখ্যা নিয়ন্ত্ৰণ কৰক। তাৰপিছত আপোনালোকে মাতৃশিক্ষাৰ বেছি গুৰুত্ব দিয়ক, ছোৱালীসকলক বেছিকৈ শিক্ষিত কৰক। লেবাৰ শ্ৰেণী যিসকল আজিকালি দেখিবলৈ পাওঁ 8 বছৰ 10 বছৰ ল'ৰা ছোৱালী বহু চাহৰ দোকানত আমি দেখিবলৈ পাইছোঁ, বহু শ্ৰমিক লেবাৰ কৰি আছে, শ্ৰম কৰি আছে, কষ্ট কৰি আছে, সেইবিলাক আমি দেখিবলৈ পাইছোঁ। তাৰ পিছত কৃষকসকলৰ যি অৱস্থা, কৃষকসকলৰ আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষিত কৰক, অলপ কষ্ট কৰি হ'লেও শিক্ষিত কৰক। ঘৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক ল'ৰা ছোৱালীক। তাৰপিছত আমাৰ সংখ্যালঘু সমাজত আমি আৰু এটা বস্তু দেখিবলৈ পাইছোঁ, সেইটো হ'ল ভ্ৰূণ হত্যা। এই ভ্ৰূণ হত্যা ৰোধ কৰক। সোপাধৰা, অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক দূৰ কৰক। আপোনালোকে বিজ্ঞানসন্মতভাৱে জীয়াই থাকিবলৈ মই অনুৰোধ কৰিছোঁ। আপোনালোকৰ জীৱনটো সুখী হওক তাৰে কামনা কৰিলোঁ। কিন্তু মোৰ এটা অনুৰোধ থাকিল, আপোনালোকৰ ল'ৰা ছোৱালীক
নিজৰ কিডনি বিক্ৰী কৰি হ'লেও ল'ৰা ছোৱালীক আপোনাৰ কিডনি বিক্ৰী কৰি হ'লেও ল'ৰা ছোৱালীক উপযুক্ত গুণগত মানদণ্ডৰ শিক্ষিত কৰক, যাতে অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ এজন আগশাৰী ব্যক্তি হ'ব পাৰে, তাৰে কামত